Hello friends, welcome back to our channel. আজি আমাৰ ফাৰ্স্ট কুৱেশ্যনটো হৈছে অসম ৰাজ্য ভাৰতৰ কোন দিশে অৱস্থিত? উত্তৰ পূব কোণত। অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। অসমৰ পূবে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। অসমৰ দক্ষিণে আছে মিজোৰাম আৰু ত্ৰিপুৰা। অসমৰ পশ্চিমে আছে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? বাংলাদেশ। অসমৰ প্ৰাকৃতিক অঞ্চল কেইটা? 3টা। অসমৰ মুঠ জিলা কেইখন? 31খন। 2011 চনৰ মতে অসমৰ জনসংখ্যা কিমান? 3,11,69,272 জন। 2011 চনৰ মতে অসমৰ স্বাক্ষৰতাৰ হাৰ কিমান? 63.18%। 2011 চনৰ মতে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান? 78.81%। 2011 চনৰ মতে অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? 67.27%। অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? নগাঁও। অসমৰ কোনখন জিলাত জনসংখ্যা কম? ডিমা হাছাও। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? কামৰূপ। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম? ধুবুৰী। অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি? কামৰূপ। অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব কম? ডিমা হাছাও। অসমৰ কোনখন জিলাত নগৰীয়া জনসংখ্যাৰ অনুপাত বেছি? কামৰূপ। অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? কাৰ্বি আংলং। অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? তেজপুৰ। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? শুৱালকুছি। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? হাফলং। অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? তেজপুৰ। নগাঁৱৰ পুৰণি নাম কি? সাগৰীজান। অসমৰ পুৰণি নাম কি আছিল? কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম কি আছিল? কামৰূপ। কামৰূপৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষ। প্ৰাচীন কামৰূপৰ পীঠ কেইটা? 4টা। অসমৰ মাটিকালি কিমান? 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজধানী কি? দিছপুৰ। অসমৰ জাতীয় সংগীত কি? অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় জন্তু কি? এশিঙীয়া গড়। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ ৰাজ্যিক পক্ষী কি? দেওহাঁহ। অসমৰ ৰাজ্যিক ফুল কি? কপৌ ফুল। অসমৰ ৰাজ্যিক বৃক্ষ কি? হোলোং। অসমৰ ৰাজ্যিক পানীয় কি? চাহ। অসমৰ ৰাজ্যিক জলজ পশু কি? শিহু। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী প্ৰণেতা কোন? আহোমসকল। আহোমসকল কেতিয়া অসমলৈ আহে? 1228 খ্ৰীষ্টাব্দত। আহোমৰ প্ৰথম বা আদি ৰজা কোন আছিল? চুকাফা। আহোম ৰজা চুকাফাৰ ৰাজত্বকাল কিমান? আনুমানিক 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দ। আহোমৰ শেষ ৰজা কোন আছিল? পুৰন্দৰ সিংহ।
আহোম ৰাজ্য কেতিয়া স্থাপিত হৈছিল 1228 খ্ৰীষ্টাব্দত কোন চনত চুকাফা অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল 600 বছৰৰ অধিক প্ৰায় 610 বছৰ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউত আহোমসকলৰ আদি বাসস্থান ক'ত আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত আহোমসকল আদিতে কোন জাতিৰ লোক আছিল নাইবা আহোমসকল মূলত কোন জাতিৰ মানুহ টাই জাতিৰ আহোমসকলৰ আদি ভাষা কি আছিল টাই বা চিয়ান আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি মেডাম মেফি কোনজন আহোম ৰজাই অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখুৱাইছিল চুহুংমুং হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল চুহুংমুং দিহিঙীয়া ৰজা কোন চুহুংমুং কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয় চুহুংমুং স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোমৰ ৰজা কোন আছিল চুহুংমুং কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল চুহুংমুং গড়গঞা ৰজা কাক আখ্যা দিয়া হয় চুকলেংমুঙক শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল 1671 চনত শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ৰামসিংহ শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল আহোম আৰু মোগলৰ মাজত আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ইটাকুলি ৰণ আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি চুলিকফা বা ৰত্নধ্বজ সিংহ ৰংঘৰ কোনে সজাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল বদন বৰফুকনে নেঘেৰেটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল প্ৰতাপ সিংহই প্ৰথমজন বৰবৰুৱা কোন আছিল মোমাই তামুলী বৰবৰুৱা জয়মতীক শাস্তি দিয়া পথাৰখনৰ নামটো কি আছিল জেৰেঙা পথাৰ কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ৰুদ্ৰসিংহই 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি গড়গাঁও আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি জয়সাগৰ পুখুৰী বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল পুষ্যবৰ্মন বৰ্মন বংশৰ শেষ ৰজা কোন আছিল ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ভাস্কৰ বৰ্মন কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মাৰ দিনত ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল হৰ্ষবৰ্ধন শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল শালস্তম্ভ শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল ত্যাগসিংহ পাল বংশৰ প্ৰথম ৰজা কোন আছিল নাইবা পাল বংশৰ প্ৰতিষ্ঠাপক কোন ব্ৰহ্মপাল পাল বংশৰ শেষ ৰজা কোন আছিল জয়পাল কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বিশ্বসিংহ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল নৰনাৰায়ণ নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল চিলাৰায়
চিলাৰায়ৰ প্ৰকৃত নাম কি? শুক্লধ্বজ। চিলাৰায়ক বন্দী কৰা গৌড় ৰজাজন কোন? সুলেইমান কৰ্ণানী। কোচ ৰাজ্য কেতিয়া বিভাজিত হৈছিল? 1581 খ্ৰীষ্টাব্দত। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰায়? কোচ ৰজা ৰঘুদেৱে। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 চনত। হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰাইছিল? গিয়াছুদ্দিন আউলিয়াই। মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ কেতিয়া হয়? 1769 চনত। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰীত। কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? গোমধৰ কোঁৱৰে। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 1943 চনৰ 15 জুনত। অসমৰ প্ৰথম স্নাতক কোন? আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল? আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ICS বিষয়াজনৰ নাম কি? আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম কথাছবি পৰিচালক কোন আছিল? প্ৰমথেশ বৰুৱা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল? আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? জয়মতী। প্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই। প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰে? 1935 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? পিয়লি ফুকন। পৰিচালক ফণী শৰ্মা। অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী আৰু শ্বিলং 1948 চনৰ 1 জুলাইত স্থাপিত। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ তেল শোধনাগাৰ 1901 চন। শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া কোন আছিল? মলয়া গোস্বামী। যুদ্ধক্ষেত্ৰলৈ যোৱা অসমৰ প্ৰথম বীৰাংগনা কোন আছিল? মূলা গাভৰু। স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ মহিলা কোন আছিল? কনকলতা বৰুৱা। অসমৰ প্ৰথম বুৰঞ্জী লেখক কোন আছিল? হলিৰাম ঢেকিয়াল ফুকন। অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? মণিৰাম দেৱান। প্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল? ব্ৰজনাথ শৰ্মা। প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? ধীৰা হাজৰিকা। প্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন? বাণীকান্ত কাকতি। অসমৰ প্ৰথম আৰু একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন? ডক্ট ভূপেন হাজৰিকা। অসমৰ প্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আছিল? পিয়লি ফুকন। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? যতীন্দ্ৰনাথ দুৱৰা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত।
অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন? কুলধৰ শইকীয়া। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? নলিনীবালা দেৱী। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিল? অৰুণোদয়। অসমৰ প্ৰথম ছপাশাল মিছন প্ৰেছ শিৱসাগৰ। অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি? অসম মেডিকেল কলেজ ডিব্ৰুগড়। প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? যদুৰাম ডেকা বৰুৱা। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? নলিনীবালা দেৱী। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰা তাইমুৰ। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? দেৱকান্ত বৰুৱা। অসমৰ প্ৰথম মহিলা মহকুমাধিপতি কোন আছিল? সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ প্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? গণেশ ফুকন। অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? নলিনীবালা দেৱী। অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ৰেণুকা দেৱী বৰকটকী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? মৃত্যুঞ্জয়। 2021 চনত জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া ব্যক্তিগৰাকী কোন? কবি নীলমণি ফুকন। বড়ো সাহিত্য সভা কেতিয়া গঠিত হয়? 16 নৱেম্বৰ 1952 চনত। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? সেউতী। প্ৰথম কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ পুথিখনৰ নাম কি? কথা কবিতা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি? বনকুঁৱৰী কবি চন্দ্ৰকুমাৰ আগৰৱালা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল। বনফুলৰ কবি কোন? যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি? ৰাম নৱমী। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? বিন বৰাগী। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? সুৰভি। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? বিলাতৰ চিঠি। লেখক জ্ঞানদাভিৰাম বৰুৱা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল
লেখক যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? ঘৰ জেউতী। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? য়াৰুইংগম। য়াৰুইংগম গ্ৰন্থখনৰ লেখক কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমৰ সাহিত্যৰথী কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ উপন্যাস সম্ৰাট কোন? ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক। লেখক আত্মাৰাম শৰ্মা 1813 চন। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। সম্পাদক কৰুণাভিৰাম বৰুৱা। অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? আছাম ট্ৰিবিউন। সম্পাদক লক্ষ্মীনাথ ফুকন। অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? অৰুণোদয়। সম্পাদক ডক্ট নাথান ব্ৰাউন। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটখনৰ নাম কি? শকুন্তলা। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ভানুমতী। ঔপন্যাসিক পদ্মনাথ গোহাঁই বৰুৱা। বিহগী কবি কোন? ৰঘুনাথ চৌধাৰী। প্ৰথম অসমীয়া চনেট কবি কোন? হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? মালচ। কবি হিতেশ্বৰ বৰবৰুৱা। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? হেম সৰস্বতীয়ে। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচোতা কোন? উইলিয়াম ৰবিনছন 1839 চন। অসমত স্থাপিত হোৱা প্ৰথম কলেজখনৰ নাম কি? কটন কলেজ। প্ৰতিষ্ঠাপক হেনৰি কটন। আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া অনুষ্ঠিত হৈছিল? 1888 চনৰ 25 আগষ্ট কলিকতাত। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰ কুমাৰ আগৰৱালা। বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে। ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? নলিনীবালা দেৱী। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? শংকৰদেৱ। শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? চিহ্নযাত্ৰা। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? গোলাম গল্পকাৰ সৌৰভ কুমাৰ চলিহা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। অসমীয়া ব্যাস কোন? ৰাম সৰস্বতী।
সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন? লক্ষ্মীনন্দন বৰা। চাহ উৎপাদনত পৃথিৱীৰ ভিতৰত অসমৰ স্থান কি? প্ৰথম। অসমীয়া ভাষাৰ উদ্ভৱকাল কিমান? দশম শতিকা। জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? মাজুলী। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উমানন্দ। ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল? 2880 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি? শৰাইঘাট দলং। ৰেল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলংখনৰ নাম কি? শৰাইঘাট দলং। শৰাইঘাট দলংখনৰ দৈৰ্ঘ্য কিমান? 1295 মিটাৰ, 1.29 কিলোমিটাৰ। শৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল? 1960 চনৰ 10 জানুৱাৰীত। কেতিয়া শৰাইঘাট দলংখনৰ ৰেলপথটো মুকলি কৰা হয়? 1962 চনৰ অক্টোবৰ মাহত। নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান? 2.3 কিলোমিটাৰ। বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিল? 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? 60 টন। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? ঢলা শদিয়াক। ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে? 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1920 চনত। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1942 চনত। অসমে কেতিয়া স্বাধীনতা লাভ কৰে? 1947 চনৰ 15 আগষ্টত। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? 126খন। লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? 14 জন। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? 7 জন। অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যিকক কোৱা হয়? নাইবা অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন ক'ত পোৱা যায়? চৰ্যাপদত। মহাপুৰুষ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? 1449 খ্ৰীষ্টাব্দত। শংকৰদেৱৰ জন্ম ক'ত হৈছিল? নগাঁৱৰ বৰদোৱাত। শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 খ্ৰীষ্টাব্দত। শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? কোচবিহাৰৰ ভেলা মধুপুৰত। শংকৰদেৱৰ পিতৃ মাতৃৰ নাম কি? পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা দেৱী। শংকৰদেৱৰ গুৰুজনাৰ নাম কি আছিল? মহেন্দ্ৰ কন্দলী। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন? মাধৱদেৱ। শংকৰদেৱৰ প্ৰথম ৰচনা কি? হৰিশ্চন্দ্ৰ উপাখ্যান।
অসমত প্ৰচলিত বৰগীতৰ সংখ্যা কিমান 191টা মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান 157টা শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান 34টা শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত ৰচনা কৰিছিল বদ্ৰিকাশ্ৰমত কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল শংকৰদেৱে গুণমালা পুথিখন কাৰ ৰচনা শংকৰদেৱৰ শংকৰদেৱে একে ৰাতিৰ ভিতৰত ৰচনা কৰা গ্ৰন্থখনৰ নাম কি গুণমালা দত্ত বাণীকান্ত কাকতীয়া বৰগীতক কি বুলি আখ্যা দিছে নবেল নাম্বাৰ্ছ